নমস্কাৰ সকলোকে, মোৰ অন্য এটা মিনি ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি পবিত্ৰ শাওণ মাহৰ প্ৰথমটো সোমবাৰ, সেয়েহে ৰাতিপুৱাই গা মূৰ ধুই ওচৰৰ গাঁৱত থকা শ্ৰী শ্ৰী নন্দিকেশ্বৰ দেৱালয়ত আমি আহি পালোহি। এয়া নন্দিকেশ্বৰ দেৱালয়ৰ চৌপাশৰ দৃশ্য। চাওকচোন, মন্দিৰৰ চৌহদটো কিমান ধুনীয়া চাফাকৈ ৰাখিছে, দেখিয়ে মনটো ভাল লাগি গ'ল। সেয়েহে আপোনালোককো দেখুৱালোঁ। আজি সোমবাৰ বিশেষ বহুত মানুহৰ সমাগম হৈছিল আৰু মোৰ লগত গৈছিল পেহীৰ ছোৱালী অৰ্থাৎ মোৰ ভণ্টি আৰু ভাইটি। আমি আহিয়ে পুনতে ভিতৰত চাকি জ্বলাবলৈ দিয়া জেগাত চাকি জ্বলাই ল'লোঁ। তাৰপিছত বাহিৰত য'ত গাখীৰ ঢলা হয় লিংগত, তাতো আহি চাকি জ্বলাই বাবাক গাখীৰ অৰ্পণ কৰিলোঁ। তাৰপিছত আমাক প্ৰসাদ খাব দিলে আৰু প্ৰসাদ খাই সকলো মানুহ ঘৰা ঘৰি গৈছে, আমিও ঘৰলৈ গুচি আহিলোঁ। বাই।